নমস্কাৰ পোনপ্ৰথমতে সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাই ৰিচাৰ্চ আয়ুৰ্বেদা আছাম। আপোনালোকে হয়তো খাদ্যবিলাক বনাওঁতে বিভিন্ন ধৰণৰ তেল ব্যৱহাৰ কৰে। কিছুমানে হয়তো মিঠাতেল ব্যৱহাৰ কৰে, কিছুমানে ৰিফাইন, কিছুমানে সয়াবিন তেল, কিছুমানে বনস্পতি তেল আৰু কিছুমান ঠাইত আকৌ নাৰিকলৰ তেলৰ প্ৰচলন আছে। এনেকৈ বিভিন্ন ঠাই বিশেষে বেলেগ বেলেগ তেল ব্যৱহাৰ কৰা যায় খাদ্য প্ৰস্তুত কৰোঁতে। কিন্তু আমাৰ শৰীৰৰ কাৰণে কিছুমান তেল যথেষ্টখিনি উপকাৰ আছে বুলি মই ভাবোঁ। আজিকালি যিহেতু শৰীৰৰ তেলটো যথেষ্টখিনি ভেজাল হৈছে, সেই ভেজাল তেলবিলাক খাই মানুহৰ নানা ধৰণৰ বেমাৰৰ সৃষ্টি হৈছে। সেইকাৰণে আজি মই ভাবিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদা এটা প্ৰডাক্ট, সেই প্ৰডাক্টটো হৈছে ৰাইচ ব্ৰেন অইল। যিসকলে মাই ৰিচাৰ্চ আয়ুৰ্বেদাত কাম কৰে বা কাম কৰি আছে তেওঁলোকে ৰাইচ ব্ৰেন অইলৰ বিষয়ে নিশ্চয় শুনিছে আৰু বহুতে হয়তো ব্যৱহাৰ কৰি আছে। আৰু আমাৰ ঘৰত তেতিয়াও ৰাইচ ব্ৰেন অইলটোৱে আনে আৰু ৰাইচ ব্ৰেন অইলটোৰ যথেষ্টখিনি উপকাৰিতা আছে। সেইকাৰণে মই ভাবিছোঁ আজি এইটো ভিডিঅ'ত মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো প্ৰডাক্ট ৰাইচ ব্ৰেন অইলৰ কি বেনিফিট তথা উপকাৰিতা আছে সেই বিষয়ে কিছু কথা আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে অকণো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ মই আপোনালোকক ৰাইচ ব্ৰেন অইলটোৰ কি বেনিফিট আছে মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ সেই সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ। 1 নম্বৰ হ'ল এইটো 0% কলেষ্ট্ৰল আৰু ইয়াতে তাৰমানে 1% কলেষ্ট্ৰল নাই। আৰু কলেষ্ট্ৰলটো যিহেতু স্বাস্থ্যৰ কাৰণে সিমান উপকাৰী নহয়, সেইকাৰণে এইটো নথকাটোৱেই মই ভাল বুলি ভাবোঁ। এইবাৰ মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ ৰাইচ ব্ৰেন অইলটোৰ কি বেনিফিট আছে সেই বিষয়ে ক'বলৈ চেষ্টা কৰিছোঁ। প্ৰথমটো হ'ল এই প্ৰডাক্টটোৰ এটা বিশেষ বৈশিষ্ট্য হৈছে যে এই প্ৰডাক্টটো হ'ল 0% কলেষ্ট্ৰল প্ৰডাক্ট। 2 নম্বৰ বেনিফিট হৈছে ইট কণ্টেইনছ নেচাৰেল ভিটামিন, অৰ্থাৎ প্ৰাকৃতিক কিছুমান যিবিলাক ভিটামিন বা নিউট্ৰিশ্যন লাগে আমাৰ শৰীৰক, সেইবিলাক নিউট্ৰিশ্যন কিন্তু ৰাইচ ব্ৰেন অইলতে যথেষ্টখিনি পোৱা যায়। 3 নম্বৰ বেনিফিট হৈছে এই প্ৰডাক্টটো হ'ল হাৰ্ট ফ্ৰেণ্ডলি, অৰ্থাৎ ৰাইচ ব্ৰেন অইলটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ হাৰ্টটো ষ্ট্ৰং হ'ব, অৰ্থাৎ হাৰ্টৰ যিবিলাক কাম আছে সেইবিলাক সুচাৰুৰূপে পৰিচালনা কৰাত শৰীৰক যথেষ্টখিনি সহায় কৰিব ৰাইচ ব্ৰেন অইলটোৱে। 4 নম্বৰ বেনিফিট হৈছে এই প্ৰডাক্টটো মানে ৰাইচ ব্ৰেন অইলটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে তেতিয়াহ'লে আপোনালোকে যিহেতু যিবিলাক ভজা খাদ্য বনায়, ভজা খাদ্যৰ কাৰণে যথেষ্টখিনি উপকাৰী তথা যথেষ্টখিনি ভাল বুলি মই ভাবোঁ। অৰ্থাৎ ৰাইচ ব্ৰেন অইলেৰে বনোৱা খাদ্যটো সোৱাদো বাঢ়ে, লগতে শৰীৰৰ কাৰণেও যথেষ্টখিনি উপকাৰী হয়। আৰু এই প্ৰডাক্টটোৰ অন্য এটা বেনিফিট হৈছে এই প্ৰডাক্টটো হ'ল ট্ৰান্সফেট ফ্ৰী হয়। ট্ৰান্সফেটটো আমাৰ শৰীৰৰ কাৰণে সিমান উপকাৰী নহয়। আৰু এই ট্ৰান্সফেট ফ্ৰী প্ৰডাক্টটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে, ৰাইচ ব্ৰেন অইলটো যিহেতু ট্ৰান্সফেট ফ্ৰী হয়, ৰেগুলাৰ ইউজ কৰি থাকিলেও শৰীৰৰ কোনো ধৰণৰ অপকাৰ নহয়, অৰ্থাৎ উপকাৰহে হয়। অন্য এটা বেনিফিট হ'ল এই প্ৰডাক্টটোত কোনো ধৰণৰ আৰ্টিফিচিয়েল ফ্লেভাৰ এড কৰা হোৱা নাই। এটা বেনিফিট হ'ল এই প্ৰডাক্টটোত কোনো ধৰণৰ আৰ্টিফিচিয়েল কালাৰো এড কৰা হোৱা নাই। এইকেইটা আছিল কেইটামান বেনিফিট, আৰু কিছুমান বেনিফিট ৰৈ যাব পাৰে। আৰু মেইনলি কেইটামান বেনিফিট হ'ল মই আপোনালোকক কৈ দিছোঁ, ৰাইচ ব্ৰেন অইলটো যদি ইউজ কৰি থাকে ৰেগুলাৰ মাই ৰিচাৰ্চ আয়ুৰ্বেদা তেতিয়াহ'লে আপোনালোকৰ হাৰ্টটো ষ্ট্ৰং হ'ব, ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত থাকিব, আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মগজুটো কিছু ক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। লগতে যিসকলে ডায়েবেটিছ পেচেণ্ট তেওঁলোকৰ কাৰণে যথেষ্টখিনি উপকাৰিতা হ'ব। তেওঁলোকৰ চুগাৰৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰাখিব, হাৰ্টবিলাক ষ্ট্ৰং হ'ব। সেইবিলাক মই কৈছোঁ, হাৰ্টটো যথেষ্টখিনি ষ্ট্ৰং হ'ব। লগতে আপোনাৰ শৰীৰত কলেষ্ট্ৰল মাত্ৰাটো নিয়ন্ত্ৰণ হৈ থাকিব। লগতে যিবিলাক ভেজাল মিঠাতেলৰ এটা অইল যোগ কৰে সেইটো হ'ল এজিমন অইল ইয়াতে যোগ কৰা নাই। আৰু মই ভাবোঁ এতিয়া হ'ল ৱৰ্ল্ডৰ আটাইতকৈ হেল্ডি অইল। আৰু এই অইলটো নিৰ্মাণ কৰা হৈছে আপোনালোকে চাউল বা ধান ব্যৱহাৰ কৰোঁতে দেখিছে, ধানৰ যিটো পতান আছে, বাকলি আছে, সেই মুগা ৰঙৰ যোনটো ডাঠ বাকলি, সেই বাকলিটোৰ পৰা তৈয়াৰ কৰা হৈছে। আৰু এইটো হ'ল কমপ্লিটলি ভেজিটেবল অইল হয় ৰাইচ ব্ৰেন অইলটো। ৰাইচ ব্ৰেন অইলটো খোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাবিঘিনি নাই। সকলো বেমাৰী অবেমাৰী চবে এই ৰাইচ ব্ৰেন অইলটো ইউজ কৰিব পাৰে মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ। আৰু এইকেইটা আছিল কেইটামান বেনিফিট। শেষত যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি